जम्मू कश्मीर से लेकर के कन्याकुमारी तक। यहाँ से आगे भी अंडमान निकोबार ऐसे सभी स्थानों पर हिंदू सम्मेलनों का आयोजन हो रहा है। आयोजनों का मुख्य उद्देश्य क्या है? हिंदू समाज में एकता स्थापित करना, हिंदू समाज में संगठन निर्माण करना और हिंदू समाज में असली हिंदुत्व की व्याख्या क्या है उसके बारे में जानना। समाज के अंदर में अपने को कुछ परिवर्तन लाना है। उस 5 प्रकार के परिवर्तनों के बारे में आदरणीय अनुपदा बाद में अपने को बताएंगे। तो 5 प्रकार का परिवर्तन लाना और साथ में ही शताब्दी वर्ष के उपलक्ष्य में संघ किस गति से आगे बढ़ रहा है और क्या संघ करता है इसके बारे में जानकारी सारे हिंदू समाज को हो, ये सारा उद्देश्य लेकर अपेक्षा है कि केवल शरीर रूप से नहीं तो मन से भी हम सब लोग यहाँ उपस्थित रहें और जो बातें, जो चर्चाएं इस कार्यक्रम के माध्यम से करना चाह रहे हैं उसको ध्यानपूर्वक सुने। এইখন গোৱালপাৰাৰ হিন্দু সন্মিলন। हिंदुत्व एक ऐसा विषय नहीं है कि ये केवल बोलने वाला विषय है। संस्कृति की पहचान है, भारतीय संस्कृति। इसको एक दृष्टि से हिंदुत्व के पर्यायवाची शब्द जो है उसमें भारतीय संस्कृति भी बोला जा सकता है, आर्य संस्कृति भी बोला जा सकता है, सनातन संस्कृति भी बोला जा सकता है। सभी पर्यायवाची शब्द है जिसको हिंदुत्ववादी हिंदू से, हिंदू संस्कृति से हम जानते पहचानते हैं। ये संस्कृति पुरातन है, सनातन है, हजारों हजार वर्षों से चली आई हुई ये अपनी हिंदू संस्कृति है। हम सब लोग जानते हैं विश्व में कई प्रकार की विचारधाराएं হিন্দু সভাৰ আলোচনাৰ মাজে মাজে মনোৰঞ্জনৰ বাবে দুই এটা নৃত্য দেখুওৱা হৈছে যাতে ৰাইজসকল আপ্লুত হয়, আকৰ্ষিত হয় সভালৈ। এয়া চাওক, এয়া এটি সুন্দৰ সত্ৰীয় নৃত্য প্ৰদৰ্শন কৰা হৈছে। বাহ বাহ।
এই কাৰ্যক্ৰমৰ পিছপিনে মেৰুদণ্ড হৈ থিয় হৈ থকা ভাৰতীয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো বিষয়ববীয়া। আজি অতুলজীয়ে কৈছে যে গোটেই ভাৰতবৰ্ষত প্ৰায় 70,000 হিন্দু সন্মিলনৰ আয়োজন কৰা হৈছে আৰু তাৰ 3টা বিষয় ৰখা হৈছে। এটা হ'ল হিন্দুত্ব, দ্বিতীয়টো হ'ল পঞ্চ পৰিৱৰ্তন আৰু তৃতীয় হ'ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰৰ গাথা। আমি যিহেতু সকলোৱে হিন্দুত্বৰ বিষয়ে অলপ সাধাৰণ ধাৰণা আমাৰ সকলোৰে আছে আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত যোন জড়িত বা যোনে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ে কিছু জানিব বিচাৰে তেওঁলোকে জানে যে যোৱা 100 বছৰ তেওঁলোকে কি কৰিছে কি কৰা নাই। গতিকে তাৰ পৰাই মই মোৰ ভাষণ আৰম্ভ কৰিছোঁ। 1925 চন আপোনালোকে ভাবক, তেতিয়া জাতীয় কংগ্ৰেছ কোনো এটা দল নহয়, আবেগ। ধন্যবাদ নমন বাইদেউ। চাওকচোন, মঞ্চত এয়া কি সুন্দৰ নেপালী নৃত্য চলি আছে। বাহ, কি সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰিছে। আহা। प्रसूतस्य तकासादयग्रजन्मना स्वां चरित्रेण शिक्षरेण पृथिव्या सर्वमानवः। बापूजी नगर बस्ती हिंदू सम्मेलन आयोजक समितिर सम्माननीय सभापति माननीय श्रीजुत परीक्षित
নাথদেৱ মঞ্চত উপবিষ্ট বৰিষ্ঠ আৰু বিশিষ্ট দুয়োগৰাকী বক্তা ডক্টৰ অনুপ কুমাৰ ৰায় আৰু মোৰ ভাতৃপ্ৰতিম শ্ৰীযুত অতুলজী দেশপাণ্ডে আৰু মোৰ সন্মুখত উপবিষ্ট গোৱালপাৰা নগৰৰ বাপুজী নগৰ বস্তিৰ আই মাতৃসকল, জ্যেষ্ঠ শ্ৰেষ্ঠ বিদ্যুৎসকল আৰু মোৰ অতি মৰমৰ প্ৰিয় আত্মীয় কণ কণ ভাতৃ ভগ্নীসকল, বহুত সময় আপোনালোকে 100 বছৰীয়া যাত্ৰা সম্পূৰ্ণ হোৱাত হিন্দু সমাজে নগৰৰ বস্তি বস্তি আৰু বৰ্তমান হিন্দু সমাজৰ মত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি হিন্দু সমাজৰ মাজত পঞ্চ পৰিৱৰ্তনৰ আৱশ্যকতা অনুভৱ কৰি সেই পঞ্চ পৰিৱৰ্তনৰ বিষয়ে আপোনালোকৰ সন্মুখত বিষয় ৰখাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু এই ভাৰতবৰ্ষৰ পুত্ৰৰূপী যি হিন্দু সমাজ, মই হিন্দুৰ ব্যাখ্যা কৰিবলৈ নাযাওঁ, হিন্দুৰ ব্যাখ্যা আগতে হৈ গৈছে। এষাৰ বাক্যই কেৱল কম যে পুত্ৰৰূপী হিন্দু সমাজ। অতুলজীয়ে কৈছে 4 প্ৰকাৰৰ হিন্দু ভাৰতবৰ্ষত বসবাস কৰা সবেই হিন্দু। তাৰ উপাসনা পদ্ধতি যিয়ে নহওক, তাৰ বেশভূষা যিয়ে নহওক, তাৰ খাদ্য পদ্ধতি যিয়ে নহওক, এই পুণ্যভূমি ভাৰতবৰ্ষক যোনে নিজৰ মাতৃভূমি, পিতৃভূমি, কৰ্মভূমি, ধৰ্মভূমি আৰু মোক্ষভূমি বুলি মানে, সি পূজা অৰ্চনা কৰিব পাৰে, নকৰিব পাৰে, আস্তিক হ'ব পাৰে, নাস্তিক হ'ব পাৰে, সি মন্দিৰতে যাব পাৰে, মছজিদতে যাব পাৰে, গীৰ্জাতে যাব পাৰে, এই তিনিওটাৰ এটাতো যাব নোৱাৰে, এনেকুৱা হ'ব পাৰে। তেওঁলোকে প্ৰত্যেকে হিন্দু। সেইকাৰণে অতুলজীয়ে কৈছে 4 প্ৰকাৰৰ হিন্দু আছে। এই পুত্ৰৰূপী হিন্দু সমাজৰ থকা সত্ত্বেও আজিৰ পৰা বহু বছৰ আগত 1889 চনত দেশৰ পৰিস্থিতি কি আছিল, যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে ইয়াতে উপলব্ধি কৰিব পাৰিছে। 1889 চনত আমাৰ এই গোৱালপাৰা চহৰৰ পৰা প্ৰায় 2500 কিলোমিটাৰ দূৰত মহাৰাষ্ট্ৰৰ নাগপুৰ বুলি এখন ঠাইত এগৰাকী শিশুৰ জন্ম হৈছিল। নাম আছিল তাৰ কেশৱ। পদ্ধতি অনুসৰি তাৰ চিনাকি, সম্পূৰ্ণ চিনাকি আছিল কেশৱ বলিৰাম হেডগেৱাৰ, যাক আমি আজন্ম দেশপ্ৰেমী বুলি ক'ব পাৰি, জন্মজাত দেশপ্ৰেমিক। আৰু হিন্দু এই শব্দটোৰ অৰ্থ বিশাল, ইতিমধ্যে বক্তাসকলে কৈ গৈছে, মই তাক ক'বলৈ নাযাওঁ। মই ক'বলৈ গৈছোঁ ই বিশ্বৰ সবাতোকৈ পুৰণি সংস্কৃতি, পুৰণি সভ্যতা, পুৰণি ধৰ্ম, পুৰণি জাতি। কাৰণ হিন্দু শব্দটোৰ অৰ্থটো অতি বিশাল। যিয়ে নহওক, আমি আজিৰে পৰা একোজন বক্তাত্ৰয়ে কোৱাৰ দৰে যাতে হিন্দুত্বৰ মাধ্যমেৰে আমি যাতে একোগৰাকী গৌৰৱী হিন্দু হ'ব পাৰোঁ, তাৰে আহ্বান জনাই বক্তাত্ৰয়ক আমাৰ আয়োজন সমিতিৰ তৰফৰ পৰা তেওঁলোকৰ ওচৰত তেওঁলোকে আজি যথেষ্ট সময় আমাক দিলে, তাৰ বাবে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।